ট্ৰেডিশ্যনেল ড্ৰেছত একদম সাজি কাচি একদম ধুনীয়াকৈ সব বন্ধুসকল নতুন নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি কলৰ মাজৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে এই আমি যে দেখাইছিলোঁ কেঁচা কল গছত যে লাগি আছিলে কলথোক, সেই কলথোক ফাইনেলি পকি গ'ল। আৰু এয়াই আছিল সেই কলথোকটো, মালভোগ কলৰ কলথোকটো। আজি পৰিৱেশ দিৱস, আপোনালোকৰ গম পাই চাগে। আজি পৰিৱেশ দিৱসৰ দিনাই আমি পৰিৱেশৰ পৰা ভাল এটা উপহাৰ পাইছোঁ। আৰু হ'ল 4 দিনমান হ'ল পাৰি থৈ দিয়া থোকটো, কিন্তু আজি ফাইনেলি পকিল আৰু বিৰাটে একদম মজা ভাল লাগি আছে। আৰু একদম মানে ফ্ৰেছ কল, পুৰা ফ্ৰেছ কল, কোনো গেছ নিদিয়া কল। আমি এতিয়া বিন্দাছ অলপমান খাম আৰু খাই কেনে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজি ভিডিঅ'টো কেনেকুৱা হ'ব কি হ'ব আপোনালোকক কৈ আছোঁ। তাৰে আগতে আমি অলপমান খাই লওঁ। আৰু কলবিলাক বহুত ডাঙৰ ডাঙৰ হৈছে, একদম ধুনীয়া হৈছে। আৰু কেইটামান আছে খাটৰ তলত থৈ দিয়া আছে, ইয়াৰ কেইটামান আৰু আছেই। তো সেইকেইটা কেঁচাই আছে, বাকী এইকেইটা পকি উঠিছে ধুনীয়াকৈ। মানে ফ্ৰেছ কল, গছৰে কল, চাওকচোন কি মজা হৈছে। আৰু বহুতখিনি লাগিছে, বহুত ঠক লাগিছে। ঠক কল একদমেই মজা, কিন্তু বহুত গৰম। এটা দেখাই দিছোন, এটা বগা চাউল লৈছোঁ, গাখীৰ আছে, আঙা গাখীৰ, মানে লোকেল গাঁৱৰ পৰা অনা গাখীৰ আছিল। তাতে মজাকৈ এই মালভোগ কলটো দি এনেকৈ গাখীৰৰ লগত মিহলাই লৈছোঁ। মিহলাই লৈ মজাকৈ ইয়াক অলপমান হিলাই দিম। হিলাই কিনে এই বকা চাউল আছে, এই চাওক, এইটো ভোক লাগি আছিল, এনেকৈ খালোঁ। কলকাতা মন আছিল এনেকুৱা খাবৰ কাৰণে, আজি খালোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইল চাই গমেই পাইছে যে ভিডিঅ' কেনে হ'ব যাই আছে। আৰু বহুত গৰমৰ কাৰণে এনেকৈ গলত গামোচাটো লৈছোঁ আৰু খালী গাঁও আছিলে, কিন্তু গলত গামোচাটো লৈ ভিডিঅ'টো আৰম্ভ কৰিছে। আৰু মোৰ ভিডিঅ' যদি কোনোবা নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু যোৱাকালি 4 তাৰিখে বশিষ্ঠ চাৰিআলিৰ মৈদান বাক্ৰাপাৰাত আমাৰ 200 বছৰ মনসা মন্দিৰ মানে হৈছে। আৰু তাতে আমাৰ 3দিনীয়া কাৰ্যসূচী আছিলে, পূজা হৈছিলে। 3 দিন মনসা মন্দিৰৰ পূজাটো হৈ গ'ল কমপ্লিট। আৰু যোৱাকালি এটা মানে প্ৰগ্ৰামৰ অৰ্গেনাইজ কৰিছিলে, আৰু প্ৰগ্ৰামটো কালি হ'ল ফাইনেলি। আৰু তাতে পুলক নিশাচৰ আহিছিলে, আৰু খুব এটা ধুনীয়া পৰিৱেশ হৈছে, আৰু খুব এটা ভাল লগা মানে ভিডিঅ' হৈছে। যিখিনি বাৰু ভালকৈ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু বহুত গৰম, এনেকৈ ভাজ লাগি যেনেকৈ হয় যেনেকৈ কৈ আছোঁ, আৰু একদম মানে খালী গাঁৱত, আৰু আপোনালোকে বেয়া চাই নাপাব। আৰু যিখিনি বাৰু ভালকৈ ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু পুলক নিশাচৰৰ লগত ধুনীয়াকৈ অলপমান ফূৰ্তি ফাৰ্তা কৰিছোঁ। আৰু বেছি সময় দিব নোৱাৰাৰ কাৰণে ভালকৈ ভিডিঅ' বনাব পৰা নাই, তথাপিও যিখিনি পাৰোঁ বনাইছোঁ। আৰু আপোনালোকৰ আগত এই ভিডিঅ'টো দিম, আৰু আপোনালোকে চাই কেনে পালে কি পালে জনাব। আৰু চব বন্ধুসকল 1K সোনকালে কৰি দিয়ক আপোনালোকে। আপোনালোকৰ মৰমে মোৰ উৎসাহ আৰু মোৰ কামৰ কাৰণে সাহস আগবাঢ়িব, সাহস হ'ব। মই এনেকৈ ভাল ভাল ভিডিঅ' যিমান পাৰোঁ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে মোক এইখিনি সহায় কৰিব। পৰিৱেশ দিৱসৰ দিনাখনে আজি আপোনালোকক মই পৰিৱেশৰ কাৰণে অকণমান মেছেজ দিম। আপোনালোকৰ খং চং নুঠিব, কাৰণ গৰমটো দেখাইছে কিমান গৰম হৈছে, একদম ফাটাফাটি ৰ'দ, একদম মানে এইফালে বাহিৰত ওলাব নোৱাৰে এনেকুৱা ৰ'দ হৈ আছে। কিন্তু এই ৰ'দটো আমি কণ্ট্ৰল কৰিবৰ কাৰণে, আমি মানে ভাল পৰিৱেশ এটা আনিবৰ কাৰণে আজি পৰিৱেশৰ দিনাই আমি সকলোৱে মিলি মাত্ৰ এটা বেছি নহয়, মাত্ৰ এটা সকলোৱে গছ ৰুওঁ। গছ গছনি থাকিলেহে পানী থাকিব, পৰিৱেশ সেউজীয়া হৈ থাকিব, আৰু আমিও এনেকৈ ঠাণ্ডা অক্সিজেন পাম। অক্সিজেনটো কমি যাই থকাৰ কাৰণে আমাৰ গৰম কাৰ্বন ডাই অক্সাইডটো একদম মানে গৰমটো বাঢ়ি গৈছে। আৰু গছ গছনি থাকিলেহে আমিও শান্তিমতে থাকিব পাৰিম। সেইকাৰণে আহক আজি পৰিৱেশৰ দিনাই আমি সকলোৱে মিলি গছ গছনি ৰুওঁ, নে কি কয়? আৰু গাইজ মই ডাইৰেক্ট আহি কেনে মানে মঞ্চ পালোঁ, আৰু এতিয়া টাইম হৈছে 11টা, আৰু পুলক নিশাচৰ মিনিমাম 12টা বজাত উঠিব। আৰু এইবিলাক আৰ্টিষ্ট চব আমাৰ ইয়াৰ লোকেল আৰ্টিষ্ট।
এনেকুৱা মজা লাগি আছে যেনেকৈ বিহু বিহু ফিলিং হৈ আছে। আৰু গাইজ চাৰিওফালে মানুহে ভৰি পৰিছে আৰু এই আমাৰ বাকৰাপাৰাৰ কমিটিটোৱে খুব সুন্দৰভাৱে নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছত একদম সাজি কাচি একদম ধুনীয়াকৈ বহি আছে আৰু কমিটিখন চলাই লৈ আগবঢ়াই যাই আছে। আৰু এয়া আমাৰ টেবুলত বহি আছে অৰ্জুন ৰম্পী আৰু বহুত ব্যস্ত হৈ আছে আৰু কথা পাতিব সময় নাই। তাৰে মাজতে এখেতসকলক দেখাই দিলোঁ আৰু পুৰা একদম সুন্দৰভাৱে। আৰু আমাৰ বাকৰাপাৰাৰ মহিলাসকলে খুব সুন্দৰভাৱে কাৰ্বি নৃত্যটো প্ৰদৰ্শন কৰিছে আৰু এখন হাতত যে দেখা পাইছে আপোনালোকে এখন ডাও আৰু এই গানটো মানে খেতিয়কৰ লগত আৰু খেতি পথাৰৰ লগত মানে জড়িত হৈ আছে গানটো আৰু গানটো সম্পূৰ্ণৰূপে চালে ভালকে গম পাব।
ওচৰে পাজৰে থকা বস্তু ভাবি কিনে আৰু ওচৰে পাজৰে একোতো কাকো চিনি নাপাওঁ কাৰ নাম ভাবি নাই যেনেকে আপা হলে পেণ্ডেল আপি হলে পেণ্ডেলি কি নাম হ'ল বে? পেণ্ডেল নিকাচৰ পেণ্ডেলি নিকাচৰ মা বাপে ফুলক নিকাচৰ বস্তুৰে নিকাচৰ আৰু দুই তিনিটামান হ'লে মাইক্ৰফোন নিখাচৰ চাউণ্ড বক্স নিখাচৰ তিৰপাল তিৰপালি এইবিলাকো আৰু সব বন্ধুসকল আপোনালোকে বেয়া নাপাব একদম মাজতে মানে ভিডিঅ'টো বন্ধ কৰিব লগা হ'ল বন্ধ মানে শেষ কৰিব লগা হ'ল কাৰণ কিয় 10 মিনিটৰ বেছি ভিডিঅ' হ'লে কোনো মানে বহুত মানুহে চাবলৈ সময় নাথাকে সেইকাৰণে টুকুৰা কৰি 2 টুকুৰা কৰি ভিডিঅ'টো দিছোঁ আৰু পুলক নিখাচৰৰ যোনটো প্ৰগ্ৰামটো একদম সুন্দৰভাৱে বনাই থোৱা আছে আৰু নেক্সট ভিডিঅ'টোত আপোনালোকে পাব ঠিক হ'ব দে বেয়া চেয়া নাপাব আৰু নে কি কয়